এটা উৎসৱ আহি আছে কি আহি আছে অলপ দেখি দেৱালী দেৱালী আমাৰ আহিলে খুব ভাল লাগে ন তোমালোকে ফটকা মাৰা না নামাৰা হা নামাৰা বৰ বঢ়িয়া কথা ইমান স্কুলত আমি বহুতবিলাক স্কুলত ঘূৰিলোঁ মানে 3 দিনমান ধৰি আমি 10-12খনমান স্কুলত ঘূৰিলোঁ যেতিয়া ফটকা মাৰি না বোলে মাৰো ছাৰ চিঞৰি উঠে তোমালোকক প্ৰথম পালোঁ বৰ ভাল লাগিছে আচ্ছা ফটকা মাৰিব কিয় নালাগে সেই বিষয়ে আমি দুআষাৰ ক'ম ফটকা প্ৰথম কথা ফটকা যেতিয়া মাৰা যায় তেতিয়া বায়ুমণ্ডল প্ৰদূষিত হয় ইতিমধ্যে আমাৰ বায়ুমণ্ডল যথেষ্ট প্ৰদূষণ হৈছে বায়ুমণ্ডলত তোমালোকে এই কিতাপত পঢ়িছা প্ৰদূষণৰ ওপৰত ৰচনাও লিখিছা এই প্ৰদূষণৰ ফলত কি হৈছে মানুহৰ মাজত বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ সৃষ্টি হৈছে আৰু প্ৰদূষণৰ অন্য উদাহৰণ নালাগে আজি দুমাহমান আগতে যিটো গৰম পৰিছে আমাৰ ইমান বয়স হ'ল আমি ৰিটায়াৰ হৈ গ'লোঁ কোনো বছৰে এনেকুৱা গৰম পৰা নাছিল গৰমৰ দিনত গৰম পৰে কিন্তু এইবাৰ কিবা ডিগ্ৰী বেছি হৈ গৈছে ভাৰতবৰ্ষত সেই অৱস্থা অসমত সেই অৱস্থা পৃথিৱীৰ বেলেগ দেশবিলাকতো জলবায়ুৰ পৰিৱৰ্তন বা প্ৰদূষণ এনেকুৱা উদাহৰণ হৈছে ঠাণ্ডা দেশবিলাকত গৰম পৰা আৰম্ভ কৰিছে এই লণ্ডনত টেমছ নদী শুকাই গৈছে আৰু পৃথিৱীৰ বহুত ঠাণ্ডা দেশৰ নদী শুকাই তলি ওলাই গৈছে এনেকুৱা অৱস্থা হৈ গৈছে গতিকে এই প্ৰদূষণ যদি চলি থাকিব লাগে বৈজ্ঞানিকবিলাকে ঘোষণা কৰিছে যে 50 বছৰ পিছত পৃথিৱীৰ অস্তিত্ব নাথাকিব পৃথিৱীৰ অস্তিত্ব মানে থাকিব মাটিখিনি থাকিব কিন্তু ইয়াত জীৱকুল বাচি থাকিব নোৱাৰে যিটো হাৰত গৰম বাঢ়ি গৈ আছে যিটো ডিগ্ৰীত গৰমটো বাঢ়ি গৈ আছে ইয়াত মানুহ থাকিব বা জীৱ জন্তু বা পানী আদি নাথাকে পানী নাথাকিলে গছ গছনি নাথাকিলে জীৱ জন্তু নাথাকিলে মানুহ বাচি থাকিব নোৱাৰে গতিকে এইটো আমি বাধা দিব লাগিব এই যে ফটকা মাৰাৰ লগে লগে যিটো প্ৰদূষণ হয় তাৰ পৰা তোমাৰ হাওঁফাওঁৰ ৰোগ হয় হাৰ্টৰ ৰোগ হয় ছালৰ ৰোগ হয় চকুৰ ৰোগ হয় কাণৰ ৰোগ হয় আনকি ফটকাৰ যিটো শব্দ এই যে বোম ফটকা যে মাৰে সেই ফটকাৰ ফলত কি হয় গৰ্ভত থকা মাতৃৰ গৰ্ভত থকা সন্তান পৰ্যন্ত আক্ৰান্ত হৈছে ইমান ভয়াৱহ কিন্তু আজি আমি মানুহবিলাকে নুবুজাৰ ফলতে হওক বা কথাটো অনুভৱ নকৰাৰ ফলতে হওক কি হৈছে ফটকা মাৰাৰ কম্পিটিশ্যন চলিছে পোহৰৰ উৎসৱ গুচি এতিয়া ফটকাৰ উৎসৱ হৈছে মানুহে চাকি বন্তি জ্বলাত বেছি গুৰুত্ব নিদিয়ে ফটকা মাৰিব লাগে কাৰ কিমান বেছি পইচা আছে পইচাত য'ত দেখাব লাগে মোৰ বেছি পইচা আছে মই লাইন লগাই লাইন পাতি দিছোঁ ফটকা মাৰি দিছোঁ বহুত সময় বাজি আছে বৰ ভাল লাগিছে মানুহে মোৰ পইচা থকা বুলি ভাবিছে এনেকুৱা কম্পিটিশ্যন হৈছে না আজিকালি এইটো অত্যন্ত বেয়া কথা হৈছে কাৰণ এই যে ফটকা মাৰিছে এইখিনি সাধাৰণ মানুহটো বেলেগ আৰু এই বয়সস্থ মানুহখিনি আৰু বাচ্চা মানুহখিনিক অত্যন্ত ক্ষতিগ্ৰস্ত কৰে ইয়াৰ উদাহৰণ হিচাপে মই এটা কথা কওঁ তোমালোকে যদি পেপাৰ পত্ৰ পঢ়া বা টিভি চোৱাৰ অভ্যাস আছে দিল্লী মহানগৰীত আজি কিছুদিন আগৰ পৰা স্কুল 8ৰ পৰা বন্ধ কৰি দিছে সেইকাৰণে প্ৰদূষণৰ মাত্ৰা ইমান বাঢ়ি গৈছে তাত উশাহ নিশাহ ল'বৰ কাৰণে কষ্ট হৈছে সৰু ল'ৰা ছোৱালীৰ বয়সস্থ মানুহৰ কষ্ট হৈছে যোৱাবাৰ দীপাৱলীৰ পাছত এমাহ জুৰি দিল্লীত যিটো অৱস্থা হৈছিল তোমালোকে দেখিছা টিভিত নিশ্চয় গাড়ী মটৰ চলিব এই ধূলি কুঁৱলী ৰাস্তাত দেখা নাযায় এমাহ স্কুল কলেজে নহয় এই অফিচ কাছাৰী চব বন্ধ কৰি দিছিল এমাহ পৰ্যন্ত তাৰমানে তোমালোক মোৰ সন্মুখত আছা মই দেখা নাপাওঁ একো ইমান ধূলি গলি হৈ গৈছিল দেৱালীৰ পিছত বিশেষকৈ এনেও তাত এইটো বেছি এই পাঞ্জাৱৰ ফালে হাৰিয়ানাৰ ফালে ধান চান আমাৰ ইয়াতো ধানৰ নৰাৰে সৈতে কাটি আনে বা নৰাবিলাক মানুহে কাটি লৈ যায় কিন্তু তাতে সেই নৰাবিলাক জ্বলাই দিয়াৰ কাৰণে তাৰে ধোঁৱাটো আহি পেলাই প্ৰদূষণটো বেছি কৰে আৰু গাড়ী মটৰ ফেক্টৰী বেছি আছে আমাৰ ইয়াতকৈ আৰু আমাৰ অসমতো আগতে গছ গছনি যথেষ্ট আছিল প্ৰদূষণৰ কথা নাছিলে অসমত আজি কিছু বছৰ আগলৈকে আমি যেতিয়া তোমালোকৰ বয়সত আছিলোঁ আমাৰ স্কুলবিলাকত ফেন নাছিল কলেজবিলাকত ফেন নাছিল বকুল গছ থাকে কিবা গছ থাকে ধুনীয়া পৰিৱেশ বতাহ লাগি থাকে এনেকুৱা অৱস্থা আছিল কিন্তু আজি কিছু বছৰ ধৰি চৰকাৰী উদ্যোগত হওক বেচৰকাৰী উদ্যোগত হওক মানে চোৰাংকাৰীবোৰে হাতত হওক গছ গছনি কাটি এনেকুৱা ধ্বংস কৰি পেলাইছে আমাৰ এই যে মিৰ্জা পলাশবাৰীৰ পৰা চান্দুবিলিকৈ যোৱা এই গোটেই এৰিয়াটোত ইমান গছ কাটি পেলাইছে যোৱাবাৰতো গৰমটো গম পাইছে কেনেকুৱা গৰম হৈছে এতিয়া কাটি আছে পেপাৰে পত্ৰই পঢ়িব পাইছোঁ এই বকৰ ফালে তামাম কিবা ৰাস্তা বঢ়াব হাজাৰ মানে শাল গছ ডাঙৰ শাল গছ কাটি পেলাই মানে হেৰি কৰি আছে আৰু এইবাৰ আচৰিত লাগিছে কথাটো ভাবি এই যে অমৃত বৃক্ষৰোপণৰ কাৰ্যসূচী কৰিলে সেই বৃক্ষৰোপণৰ কাৰণে গছ কাটি পেলাই জাগা উলিয়াই বৃক্ষৰোপণ কৰিছে কেনেকুৱা ভাবা এই বাচি থকা গছডাল পুৰঠ গছ এডাল কাটি পেলাই তাতে বৃক্ষৰোপণ কৰিছে দিছে পেপাৰত দিছে টিভিটো দিছে আৰু এই যে চৰকাৰে বৃক্ষৰোপণ কৰিছে এইটো কথাটো বেয়া নহয় বাৰু ঠিকে আছে কিন্তু